নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোক দেখাব গৈ আছোঁ বহু প্ৰত্যাশিত মাজুলী যোৰহাট সংযোগী দলঙৰ মাজুলী ছাইডত কি কাম চলি আছে, কিমানটা পোষ্ট হৈছে, পোষ্টবোৰ কিমান মিটাৰ তললৈ গৈছে, মই এটাকৈ আপোনালোকৰ প্ৰত্যেকটো পোষ্টে কিমান মিটাৰ তললৈ গৈছে মই আপোনালোকক এই ভিডিঅ'টো দেখাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে আগৰ পৰা ভিডিঅ' চাই আছে তেখেতসকলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। বলক যাওঁ, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আমি বহু প্ৰত্যাশিত মাজুলী যোৰহাট সংযোগী দলঙৰ মাজুলী ছাইডত আমি আহি পালোহি। মই আপোনালোকৰ ভিডিঅ'টোত সুন্দৰভাৱে মাজুলী ছাইডত কেনেকৈ কাম চলিছে, কি কাম হৈছে, কিমান খুঁটা বনাইছে, কিমান মিটাৰ তললৈ গৈছে, আপোনালোক ভিডিঅ'টো সম্পূৰ্ণকৈ মই দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। এইটো দেখিছে, এইটো যোৰহাট মাজুলী সংযোগী দলঙৰ এইটো 1 নম্বৰটো পিলাৰ হয়। মই আপোনালোকক দেখাম এতিয়া কিমান মিটাৰ তললৈ গৈছে। এইটো 18 মিটাৰ তললৈ গৈছে, দেখিছে। মই এনেকৈ প্ৰত্যেকটো পিলাৰে দেখাম আপোনালোকক কিমান মিটাৰ তললৈ গৈছে। এইটো দেখিছে, এইটো 2 নম্বৰটো পিলাৰ হয়। এইটো চাওক, এইটো 21 মিটাৰ তললৈ গৈছে, আপোনালোকে দেখিছে। এইটো 3 নম্বৰটো পিলাৰ হয়। এইটো 15 মিটাৰ তললৈ গৈছে। এইটো 4 নম্বৰটো পিলাৰ হয়। এইটো চাওক আপোনালোকে 15 মিটাৰ তললৈ গৈছে, দেখিছেনে আপোনালোকে। এইটো 5 নম্বৰটো পিলাৰ হয়। এইটো চাওক, এইটো 15 মিটাৰ তললৈ গৈছে, দেখিছেনে আপোনালোকে। এইটো 15 মিটাৰ তললৈ গৈছে। এইটো 6 নম্বৰটো পিলাৰ হয়। এইটো 15 মিটাৰ, এইটোও তললৈ গৈছে, দেখিছেনে আপোনালোকে। এইটো চাওক, এইটো 7 নম্বৰটো পিলাৰ হয়। চাওক, এইটো 18 মিটাৰ তললৈ গৈছে, দেখিছেনে আপোনালোকে। ইয়াত আপোনালোকে দেখিছে পিলাৰ নম্বৰ 6 লিখা আছে। এইটো কাৰণে লিখা আছে, এটা পিলাৰ ৰাস্তাৰ ভিতৰৰ চাইডে আছে, সেইটো ধৰা নাই। এইটো 8 নম্বৰটো পিলাৰ হয়। এইটো 27 মিটাৰ তললৈ গৈছে। চাওক, এইটো 9 নম্বৰটো পিলাৰ হয়। এইটো দেখিছে, এইটো 24 মিটাৰ তললৈ গৈছে। এইটো চাওক, এইটো 9 নম্বৰটো পিলাৰ হয়। এইটো 24 মিটাৰ তললৈ গৈছে। এইটো 10 নম্বৰটো পিলাৰ হয়। এইটো চাওক, এইটো 24 মিটাৰ, এইটো তললৈ গৈছে, দেখিছেনে আপোনালোকে। এইটো 10 নম্বৰটো পিলাৰ হয়। এইটো 11 নম্বৰটো পিলাৰ হয়। এইটো চাওক, এইটো 35 মিটাৰ তললৈ গৈছে। চাওক, এইটো 11 নম্বৰটো পিলাৰ হয়। এইটো 35 মিটাৰ তললৈ গৈছে। এইটো আপোনালোকে দেখিছে, এইটো 12 নম্বৰটো পিলাৰ হয়। মই আপোনালোকক এইটো দেখাইছোঁ। এইটো চাওক, এইটো 34 মিটাৰ তললৈ গৈছে, দেখিছে। এইটো 12 নম্বৰটো পিলাৰ হয়। এইটো চাওক, এইটো 13 নম্বৰটো পিলাৰ হয়। এইটো 30 মিটাৰ তললৈ গৈছে, দেখিছেনে। এইটো 13 নম্বৰটো পিলাৰ হয়। চাওক, এইটো 14 নম্বৰটো পিলাৰ হয়। এইটো 9 মিটাৰ তললৈ গৈছে, দেখিছেনে আপোনালোকে। এইটো 9 মিটাৰ তললৈ গৈছে। এইটো 14 নম্বৰটো পিলাৰ হয়। চাওক, এইটো বাম হয়। এইটো মানে বাম ছাইড, এইকণৰ পৰা নদীখন আৰম্ভ হৈছে। মই আপোনাক ভিডিঅ'ত দেখাইছোঁ। আপোনাৰ ভিডিঅ'ত দেখিছে, এইকণৰ পৰা নদীখন আৰম্ভ হৈছে। ইয়াৰ পৰা খালি 7টা পিলাৰহে আৰম্ভ কৰিছে। এইটো 15 নম্বৰটো পিলাৰ হয়। আপোনালোকে দেখিছে, এইটো চাওক, 5.5 মিটাৰ তললৈ গৈছে, দেখিছেনে আপোনালোকে। এইটো 15 নম্বৰটো পিলাৰ হয়। এইটো 5.5 মিটাৰ তললৈ গৈছে।
16 নম্বৰ পিলাৰ হয় আপোনালোকে দেখিছে এইটো 16 নম্বৰ পিলাৰ হয় এইটো 9 মিটাৰ তললৈ গৈছে 9.3 লিখি থৈছে খালি 9 মিটাৰ তললৈ গৈছে এইটো দেখিছেনে আপোনালোকে এইটো দেখিছে এইটো 17 নম্বৰটো পিলাৰ হয় এইটো 8.5 মিটাৰ তললৈ গৈছে আপোনালোকে চাওক এইটো 17 নম্বৰটো পিলাৰ হয় এইটো 8.5 মিটাৰ তললৈ গৈছে দেখিছেনে আপোনালোকে এইটো 18 নম্বৰটো পিলাৰ হয় এইটো দেখিছে আপোনালোকে এইটো 18 নম্বৰটো পিলাৰ হয় এইটো 5 মিটাৰ তললৈ গৈছে এইটো 18 নম্বৰটো পিলাৰ হয় দেখিছে আপোনালোকে এইটো দেখিছে এইটো 19 নম্বৰটো পিলাৰ হয় এইটো পিলাৰ জাষ্ট আৰম্ভ কৰিছে 19 নম্বৰ পিলাৰটো আপোনালোকে দেখিছে খালি এটা কথা আপোনালোকক ক'ব লাগিব যে এই দলংখনৰ কাম বহুতখিনিয়ে লেহেমীয়া হৈছে মানে আপোনালোকে দেখিছে ভিডিঅ'টোত 19 নম্বৰটো পিলাৰ কাম আৰম্ভ কৰিছে ক'বলৈ গ'লে খালি 21টা পিলাৰহে কাম হৈছে ইয়াত বাকী বামৰ যিবিলাক মানে পিলাৰ আছে যিবিলাক বামৰ পোষ্ট হয় সেই বামৰ পোষ্টবিলাক অলপ তললৈ গৈছে কিন্তু দত যিবিলাক আৰম্ভ কৰিছে সেইবিলাক আপোনালোকে দেখিছে 3 মিটাৰ 4 মিটাৰ বা 2.5 মিটাৰ বা কিছুমান আৰম্ভ কৰিছে এনেকুৱা হৈ আছে এইটো দেখিছে এইটো 20 নম্বৰটো পিলাৰ হয় এইটো খালি ষ্টাৰ্ট হৈছে খালি 2.5 মিটাৰ তললৈ গৈছে দেখিছেনে আপোনালোকে চাওক এইটো 2.5 মিটাৰ তললৈ গৈছে খালি আৰম্ভ কৰিছে এইটো এইটো 21 নম্বৰটো পিলাৰ হয় এইটো 5.5 মিটাৰ তললৈ গৈছে আপোনালোকে চাওক দেখিছে এইটো 5.5 মিটাৰ তললৈ গৈছে এইটো 21 নম্বৰটো পিলাৰ হয় এইটো 22 নম্বৰটো পিলাৰ হয় এইটো চাওক এইটো 5 মিটাৰ তললৈ গৈছে আপোনালোকে চাওক এইটো 22 নম্বৰটো হয় এইটো 5 মিটাৰ তললৈ গৈছে দেখিছে আপোনালোকে আপোনালোকক মই ভিডিঅ'টোত এই যোৰহাটৰ পাৰটো মই এইফালৰ পৰা দেখাইছোঁ আপোনালোকে চাওক যোৰহাটৰ ছাইডে কাম চলি আছে ইয়াৰ পৰা আপোনালোকে গমেই পাই যাব যোৰহাটৰ ছাইডটোত মই আপোনালোকক দেখাই দিছোঁ বেছি ডিষ্টেঞ্চ নাই এই নদীখনত আপোনালোকক মই দেখাইছোঁ আপোনালোকে ভিডিঅ'টো চাওক এইটো অফলামুখ ঘাট হয় অফলামুখৰ ঘাটৰ পৰা ইয়াত দেখিছেনে এইখন ৰ'পেক্সখন গৈছে নিমাতী ঘাটলৈ আৰু এখন চাওক এইখন ফেৰী গৈছে অফলামুখৰ পৰা এইখন নিমাতী ঘাটলৈ ফেৰী গৈ আছে আৰু এইটো যোৰহাটৰ ছাইড হয় আপোনালোকে দেখিছে ধুনীয়াকৈ যোৰহাটৰ ছাইডটো জিলিকি আছে ইয়াৰ পৰা আমি ভবাগতে ব্ৰিজখনৰ কাম স্পীডত হোৱা নাই আপোনালোকে নিজে দেখিছে যিবিলাক বামৰ পিলাৰ আছে মানে 14 নম্বৰটো পিলাৰলৈকে অলপ তললৈ গৈছে মানে 20 মিটাৰ 22 মিটাৰ 30 মিটাৰ বা 35 মিটাৰ কিন্তু যেতিয়া নদীত আৰম্ভ হৈ গ'ল পিলাৰ নদী ছাইডত তেতিয়া নদীৰ পৰা খালি 7টা পিলাৰ মানে 6টা পিলাৰহে কাম হৈছে 7 নম্বৰটো পিলাৰ খালি আৰম্ভ কৰিছে আৰু প্ৰত্যেকটো পোষ্টে 2 মিটাৰ 3 মিটাৰ বা 4 মিটাৰ ইমানহে তললৈ গৈছে নদীৰ ওপৰৰ যিটো বাম ছাইড তাত কিন্তু অলপ কামটো ঠিকে আছে পিলাৰকেইটা ঠিকে তললৈ গৈছে কাৰণ সেইকেইটা আৰম্ভ কৰা বহুত দিন আজি 1.5 বছৰ হৈ গ'ল সেইকেইটা পিলাৰ কিন্তু যেতিয়া নদীলৈ আহি গ'ল সেই নদীত অহা পিলাৰকেইটা খালি 2, 2.5, 3, 4 এনেকৈহে তললৈ গৈছে নদীত যিকেইটা আৰম্ভ কৰিছে কিন্তু লখিমপুৰ আৰু মাজুলী সংযোগী দলংখনৰ কাম আপোনালোকে যিটো দ্ৰুতগতিত কৰিছে যেনেকৈ কাম কৰিছে তেনেকৈ এইখন দলঙৰ কাম কৰা নাই বা তেনেকৈ কৰ্মচাৰী ইহঁতে নিয়োগো পোৱা নাই তেখেতসকলে বহুতখিনি কৈ আছে যে 700 600 কিন্তু নহয় মানুহ তেনেকৈ নাই আপোনালোকে মোৰ ভিডিঅ'টো দেখাইছোঁ আপোনালোকে গমেই পাই গৈছে বহুত কৰ্মচাৰী বহুত কম ইয়াত আৰু যদি মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই আপোনালোকে তেতিয়া ভিডিঅ'টো চাই ল'ব যে যোৰহাট মাজুলী সংযোগী দলঙৰ মই যোৰহাটৰ পাৰৰ যিটো হয় সেইটো ভিডিঅ' বনাইছিলোঁ তাৰপিছত মই মাজুলী লখিমপুৰ সংযোগী দলঙৰ মাজুলী ফালৰ সেইটো ভিডিঅ' বনাইছোঁ তাৰপিছত মই
আপোনাৰ মাজুলী লখিমপুৰ সংযোগী ধূনাগুৰি ছাইডৰ মই সেইটো ভিডিঅ' বনালোঁ। এতিয়া মই যোৰহাট মাজুলী সংযোগী দলঙৰ এইটো মাজুলী ছাইডৰ ভিডিঅ'টো বনাইছোঁ। মই আপোনালোকে গোটেইকেইটা ভিডিঅ' আপোনালোকে দেখিলে গম পাব কোনখন ব্ৰিজত কেনেকৈ কাম হৈছে। আপোনালোকে ভিডিঅ'কেইটা আগৰ ভিডিঅ'কেইটা চালেও আপোনালোকে বহুতখিনি কথা গম পাই যাব। কিন্তু মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ এই আজি এমাহৰ ভিতৰত কিমান কাম হৈছে আৰু যোৰহাট মাজুলী সংযোগী দলঙৰ আজি এই 1.5 বছৰত কি কাম হৈছে আপোনালোকে ভিডিঅ'টো চালেই গম পাব। মই সুন্দৰভাৱে ভিডিঅ'টোত আপোনালোকক দেখালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। জয় আই অসম।